নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক আমাৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, আজি মই কেইটামান ৰোগৰ ঘৰুৱাভাৱে কেনেদৰে ৰোগ নিৰাময় কৰিব পাৰি তাৰে ওপৰত আলোচনা কৰিম। তেনেহ'লে আহক আৰম্ভ কৰোঁ। 1 নম্বৰতে লৈছোঁ মিৰ্গী ৰোগ। পিঁয়াজৰ ৰস 50 মিলিলিটাৰ ঠাণ্ডা পানীৰ সৈতে ৰাতিপুৱা খালে এই ৰোগ ভাল হয়। 2 নম্বৰত কাণ পকা। কেঁচা জেতুকাৰ পাতৰ ৰস উলিয়াই কাণত কেইটোপালমান দিলেই সুফল পোৱা যায়। 3 নম্বৰতে পানী লগা। সৰিয়হ তেলত নহৰু 4 বা 5 ফুটা খুন্দি অলপ গৰম কৰি নাকৰ ভিতৰত সুমুৱাই দি নাকৰ ভিতৰে বাহিৰে মালিচ কৰাৰ উপৰিও বুকুত মালিচ কৰিলে পানী লগা ভাল হয়। 4 নম্বৰত মহিলাৰ স্তনত বিষ হ'লে হালধি এটুকুৰা পিহি তাত অলপ পানী দি স্তনত কিছু সময় প্ৰলেপ দি ৰাখিলে কিছু বিষ নাইকিয়া হৈ যায়। 5 নম্বৰত গাত বগা চুম পৰা। তুলসী পাতৰ ৰস, কেঁচা হালধিৰ ৰস আৰু মৌজোল একেলগে সানিলে গাত চুম পৰা নাইকিয়া হৈ যায়। 6 মূৰৰ উফি গুচোৱা। ঔটেঙাৰ বিজলেৰে নাইবা গোলনেমুৰ ৰসেৰে মূৰ ধুলে মূৰৰ উফি নাইকিয়া হৈ যায়। বন্ধু বান্ধৱীসকল, আশা কৰোঁ ভিডিঅ'টোৰ কথাখিনি ভালদৰে বুজিব পাৰিছে। সকলোৰে মংগল কামনা কৰি আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। ধন্যবাদ।